গজেনৰ জেঠাইকৰ জীয়েকক লগ পালো তেওঁৰ লগত কথা পাতি থাকোতে বাহিৰত চাই কিয় কথা পাতি আছে? মেডাম আহিছে, বাহিৰতে ৰৈ আছে। মেডাম আহিছে? তোমাক নিবলৈ পঠাইছে। সাগৰিকা গোস্বামী কাৰ ঘৰত আছে? আমাৰ ঘৰত আছে বুলি আপুনি নাজানে? ঘৰটো মানৱৰ, তোমালোকৰ নহয়। মানে মানৱে সাগৰিকা গোস্বামীক ৰাখিছে, তোমালোকেতো একোৱেই নাজানা। বুজিছা নহয়? শুনাই নহয়, দেখিছে। হাতফল কিয় কৰি আছে? খুলি কওক। মানৱ গোস্বামী ঘৰত থকা ৰিংকি গোস্বামী আপোনালোকৰ কোম্পানীৰ পাৰ্টনাৰ সাগৰিকা গোস্বামী। মেডাম মেডাম প্লিজ প্লিজ, আমি খঙত লোৱা ডিচিশ্যনটো প্ৰায়ে ভুল হয়। মোৰ মতে কিন্তু মানৱক ফচুৱা হৈছে। ফচুৱা হৈছে? তাক যদি সঁচাকে ফচুৱাই হৈছে তেতিয়াহ'লে সি সাগৰিকা গোস্বামীৰ আচল পৰিচয় লুকুৱাই কিয় মোৰ ওচৰত চিনাকি দিছিলে? মই কথা এটা কওঁনে আপোনাক? আচ্ছা, সাগৰিকা গোস্বামীক মানৱে আপোনাৰ লগত চিনাকি কৰি দিছিল নে আন কোনোবাই? আন কোনোবাই মানে? মানৱ কোন আপুনি? গৃহস্থই চিনি পায়, মানৱ নাই। মানৱ অফিচৰ পৰা আহি পোৱা নাই। আপুনি কোন সেইটো কওক। চান্দিনী মন বড়ো, মানৱৰ কোম্পানীৰ মালিকনী। হয় নেকি? নামটো শুনি আছিলো আপোনাৰ। নমস্কাৰ দেই, মই আকৌ মানৱৰ পাৰ্চনেল লাইফৰ মালিকনী। বুজা নাই ন? মোৰ নাম ৰিংকি গোস্বামী, মানৱৰ ভাবী পত্নী। কি? 2 এমাহতে আমাৰ বিয়া হৈ যাব, তেতিয়ালৈকে মই ইয়াতে আছো। মোক সাগৰিকা গোস্বামী নিজে দিছিলে। সেইটোকেতো কৈছো, কথাটোত কিন্তু কিবা পেচ আছে। মানৱে একো নাজানিবও পাৰে। কি কথা কয় হে? একো নজনাকৈ এনেকৈ ছোৱালী এজনীক আনি নিজৰ ঘৰত ৰখাই নেকি কোনোবাই? সৈতে বিয়াও হ'ব। কি? নিজে কৈছে তাই মোক। সি কিন্তু ভাল কাম নকৰিলে ফুকনদা। মোৰ বদলা ল'বলৈ গৈ দেউতাক কেনেকৈ ঠগিব নালাগিছিল না। এৰি দিম বুলি যদি ভাবিছে, ভুল ভাবিছে। মানৱ, কিয় কৰিলা তেনেকুৱা? তোমাৰ পৰা কিন্তু এনেকুৱা আশা মই কৰা নাছিলো। আপোনালোকে মোক ভুল বুজিছে ফুকনদা, মই একো কৰা নাই। আপোনালোকে মোক বিশ্বাস কৰক। বিশ্বাসৰ নামেই নল'ব আপুনি। পিছফালৰ পৰা চাকু মৰা মানুহে বিশ্বাসৰ কথা ক'ব নাপায়। মই কাকো চাকু মৰা নাই। বিশ্বাস নকৰে কিয়? তাইক মই গজেনৰ জেঠাইকৰ জীয়েক বুলি জানিছিলো। মই গজেনক লৈ আহিম আপোনাৰ ওচৰত। লাভ নাই। গজেনে দেউতাক ক'লে সাগৰিকা গোস্বামী গজেনৰ কি হয়? শুনিলে ফুকনদা, মই জানো সি সঁচাটো ক'ব। গজেনৰ কোনো জেঠাইকৰ জীয়েক নাই বুলিয়ে কৈছে। কি? সি তেনেকৈ ক'ব নোৱাৰে। মই লগ কৰিম তাক। যি কৰে কৰক, কিন্তু বাচি যাবলৈ নিদিওঁ মই। কোৰ্টৰ কোনো উকিলে যাতে আপোনাৰ কেছটো ল'ব নোৱাৰে, কোৰ্টত কথা পাতিবলৈ মই এতিয়াই গৈ আছো। মেডাম মেডাম শুনকচোন। কথাটো ভাল নকৰিলা মানৱ। ফুকনদা আপুনিও সম্পৰ্কবোৰ গোটেই খেলি মেলি কৰি পেলালা তুমি। ফুকনদা, খেলি মেলি মানে পুৰা খেলি মেলি কৰি পেলালে ছাৰ। সি মোক কৈছে কবিটোৰ জেঠাইৰ ছোৱালী বুলি, কিন্তু বন্ধু হল বুলিয়ে জানো ইমান মিছা কথা এটা মই সঁচা বুলি ক'ব পাৰো? তাৰমানে তাই তোমাৰ জেঠাইৰ ছোৱালী নহয়? নহয়। তুমি তাইক চিনি নোপোৱা? নাই নাই। তোমালোকৰ কোম্পানীৰ শ্বেয়াৰবোৰ কোম্পানী কোৰ্টৰ পৰা ট্ৰেন্সফাৰ হ'ল কেনেকৈ? সেইটো অৱশ্যে মোৰ ভুল। কি ক'লা? ভুল? হা? ক্ৰাইম কৰি ভুল বুলি ক'বলৈ আহে? আপোনালোকে প্ৰথমে মই কি ক'ব বিচাৰিছো সকলোবোৰ শুনিতো লওক। ঠিক আছে, কোৱা। মানৱ আৰু মই বাল্য বন্ধু। সিও মোৰ সকলো জানে আৰু ময়ো তাৰ সকলো জানো। মানে একো নলুকাও ছাৰ। আনকি তাৰ এটিএমৰ পিন কোডো মই জানো আৰু মোৰো জানে। তেনেকৈ মোৰ কোম্পানীৰ কোডটো সি জানে আৰু তাৰো মই জানো, পাছৱৰ্ডটো জানে। সেইটোকে সি সুবিধা ল'লে। ভবা নাছিলো ছাৰ বন্ধুক কৈ ফচাবলৈ মোক সেইটো কাম কৰিব বুলি। তুমি ক'ব খুজিছা মানে তোমাৰ কোডটো ব্যৱহাৰ কৰি কামবোৰ সি কৰিছে? হয় ছাৰ, কিন্তু মোৰ কথাটো কোনে বিশ্বাস কৰিব? লকআপটো খোলক। লকআপ খোলক বুলি ক'লে যে?
মই কামটো কৰা নাছিলো বুলিতো মই প্ৰমাণ দিব নোৱাৰো। খুবুৱাই থম। বন্ধুৱে মোক বুকুত কামুৰিলে, খোলক লগাম। হ'ব, মই তোমাৰ কথা বিশ্বাস কৰিছো। আপুনি সঁচাকৈ কৈছেনে? সঁচাকৈ কৈছো, কিন্তু তোমাক যেতিয়াই থানাত বিচাৰো তুমি তেতিয়াই হাজিৰ হ'ব লাগিব। হ'ব ছাৰ, আপুনি যেতিয়াই বিচাৰে মই তেতিয়াই আহিম। চকবাৰী এওঁক কাগজ এখন দিয়া। তুমি কাগজখন সকলো কথা বিৱৰি লিখি এটা চাইন কৰি থৈ যাবা। থেংক ইউ ছাৰ, থেংক ইউ ছাৰ। হ'ব হ'ব, চকবাৰী তুমি কামখিনি কৰা, মই আহি আছো। অ'কে ছাৰ। ব'ৰা এখন লোৱা আৰু ইয়াতে সকলোবোৰ কথা লিখি থৈ যোৱা। পেনটো এইটো লোৱা, লিখি থৈ যোৱা। প্ৰিয়া, হঠাৎ তুমি ক'ত গৈছিলানো? মোৰো এখন ঘৰ আছে মা। মোকো ভাল পোৱা মোৰ দেউতা আছে, তালৈ গৈছিলোঁ। ভুল কৰিলে যদি আপুনি শাস্তি দিব পাৰে। এতিয়াতো আপোনালোকৰ ঘৰ। প্ৰিয়া, আজিকালি তোমাৰ কথাবোৰ ইমান তিতা হৈ গৈছে কিয়? তিতা মই মানুহজনীয়ে, কথাবোৰ তিতা নহ'ব কিয়? চোৱা প্ৰিয়া, গিৰিয়েক ঘৈণীয়েকৰ মাজত সৰু সুৰা খুটখাট লাগেই। আবেগো আহে এই ভাল পোৱাৰ বাবে, কিন্তু ইমান বেছি সন্দেহ নকৰিবা। পিছত নিজৰ ভুল বুলি জনাৰ পিছত ক্ষমা খুজিব পৰা সুবিধা কোনো ৰাখিবা। ক্ষমা কোনে খুজিব মা? আপোনাৰ ল'ৰাই নে মই? তোমাক বুজাই একো লাভ নাই। যোৱা কাপোৰ মা? লোৱাগৈ। অ মা, কিবা এটা খাবলৈ দিছো, মই যাবলৈ ক'লৈ গৈছিলা তুমি? মোৰ সৈতে তৰ্ক কৰি মিছাতে আপোনাৰ মুড নষ্ট কৰিব নালাগে। আকৌতো যাব লাগিবই, নহয়নে? কিবা এটা খাওক আৰু যাওক। সন্দেহ। তোমাক বুজাই একো লাভ নাই। যোৱা কাপোৰ মা? লোৱাগৈ। অ মা, কিবা এটা খাবলৈ দিছো, মই যাবলৈ ক'লৈ গৈছিলা তুমি? মোৰ সৈতে তৰ্ক কৰি মিছাতে আপোনাৰ মুড নষ্ট কৰিব নালাগে। আকৌতো যাব লাগিবই, নহয়নে? কিবা এটা খাওক আৰু যাওক। এই কোনোবাই তন্ত্ৰ মন্ত্ৰ কৰিছে, বুজিছ? অ, নহ'লেনো এনেকুৱা তাই কেনেকে সলনি হ'ল? তই সলনি হওঁতে তোক কোনোবাই তন্ত্ৰ মন্ত্ৰ কৰিছিল নেকি? এইবোৰ মিছা কথা। এনেই আকৌ বেজালি কৰিব নাযাবি কিন্তু। হ'ব দে, মিছা হ'লেতো ভালেই। মিছা হ'লে মানে? মিছা হয় আকৌ। আজিৰ যুগত এইবোৰ কথা বিশ্বাস কৰে নেকি? সন্দেহে তোৰ দৰে তাইও ব্ৰেইনটো খুলি খাইছে। হ'ব পাৰে, তাইৰ মনৰ পৰা সন্দেহটো কিন্তু তয়ে আঁতৰ কৰিব লাগিব। চেষ্টা কৰিছো। চেষ্টা কৰা নাই, খং কৰিছ তই। মা? চা শুন, সংসাৰ এখন ভালকৈ চলিবলৈ হ'লে, শান্তিৰে চলিবলৈ হ'লে, গিৰিয়েকে যদি কিবা কথাত খং কৰে, ঘৈণীয়েক শান্ত হ'ব লাগিব। আৰু ঘৈণীয়েকে যদি কিবা কথাত খং কৰে, তেতিয়া গিৰিয়েক। নে এটা সৰু হ'বলৈ লাজ পাওঁ? সৰু ডাঙৰ কথা নাই অ মা, মই সেইবোৰ নাভাবো। কিন্তু মোৰ লগৰ আজি প্ৰিয়াই কথাটো ইমানতে শেষ কৰিব বিচাৰিছে। মানে বাদ দে এইবোৰ কথা, কিবা এটা খাবলৈ দে, মই আকৌ যাব লাগিব। আজি হয়তো এটাক এৰেষ্ট কৰিম। তই ৰেডি কৰ। মই আৰু একো নকওঁ, এৰেষ্ট কৰক তাক। সি মোক ঠগিছে, বহুত বেছি পস্তাব লাগিব সি। কোন? সোমাই আহক। মই আপোনালৈ কল বেক কৰি আছো। আপুনি কিয় আহিছে ইয়ালৈ? কি কথা কয় আপুনি? আপুনি মই এতিয়া পাৰ্টনাৰ, একেটা কোম্পানীৰ পাৰ্টনাৰ হয়, ঘৰলৈকেও আহিব নোৱাৰিনে? পাৰ্টনাৰ নহয় আপুনি, ঠগ আপুনি। চৰি, আপোনাক ঠগ বুলি কৈ একো লাভ নাই। যাক বিশ্বাস কৰিছিলো সিয়ে মোক বেয়াকে ঠগিলে। তেওঁৰো উপায় নাই।
মানৱে মোক বহুত ভাল পায় মোৰ বাবে চব কৰিব পাৰে মানৱে ময়ো মোৰ সন্মান ৰাখিবলৈ যিকোনো কাম কৰিব পাৰোঁ মিছ জানো মই সেইকাৰণে ভাল লাগিছে চুজি ভাল লাগিব জিকিম বুলি ভাবিছিলি চাগে হাৰিবি বেয়া মই হৰা হলে ভালেই লাগিলহেঁতেন কিন্তু কি জানা চান্দিনী আজিলৈকে মই কেতিয়াও হাৰি পোৱা নাই আনকি যাৰ লগত বিয়া হৈ 5 বছৰ আছিলো মই ডিভোৰ্চ কেছতো নাহাৰিলো তেওঁ এতিয়া লাও লোৱা আপুনি মেৰিড অঁ কিবা প্ৰব্লেম তেন্তে মানৱৰ লগত সম্পৰ্ক ৰাখিছে কিয় মনটোক বুজাব নোৱাৰিলো তাতে মানৱ ল'ৰাটো খুব ভাল সি মোক বহুত ভাল পায় সেইকাৰণে অতীতটোক পাহৰি গলো হ'ব তহঁতৰ ইমান প্ৰেম কাহিনী শুনি থকাৰ আমাৰ ইচ্ছা নাই মাত্ৰ মনত ৰাখিবি এইবাৰ ভাল মানুহৰ লগত লাগি নললি কিন্তু দুইটাকে জেলৰ ভাত খুৱাম তাকো তোকো মোক কি বুলি জেললৈ পঠিয়াবা মোৰ সকলো ডকুমেণ্টছ লিগেল মই কোম্পানীৰ শ্বেয়াৰ কিনিছো বৰুৱা দাৰ পৰা টকা দি কেছ মিছা কথা তাকেইতো কৈছো মিছা কথা তাকেই প্ৰমাণ কৰি দেখ কি হ'ল খং উঠিছে প্ৰথমতে ঘৰ গ'ল তাৰপিছত কোম্পানী আধা শ্বেয়াৰ আৰু এতিয়া কি বে কিছুমান কথা মগজটোৱে মানিব নোখোজে মনটোৱে কিন্তু ঠিকেই বুজে তুমি এটাই ভুল কৰিলা মোক চেলেঞ্জ কৰিলা ইয়াৰ আগলৈকে প্ৰপাৰ্টি কোম্পানী এইবোৰৰ লগত যুঁজি আছিলো এতিয়া তোমাৰ মনৰ লগত যুঁজিম অল দ্য বেষ্ট পাগল হৈছে পৰুৱাৰ পাখি গজে পুৰি মৰিবলৈ অন্যায় কৰি একোৱে হাসিল কৰিব নোৱাৰিবি যা কথা কয় হেল্ল' মই কমপ্লেইন দি আছোঁ মানৱক এৰেষ্ট কৰক ইমিডিয়েট আপুনি কাক বিচাৰিছে কাক বিচাৰিলে ভাল পাব আপুনি এক্সকিউজ মি কি কৈছে মানে মোৰ নাম ৰিংকি গোস্বামী আৰু আপোনাৰ মানৱ গোস্বামী ৱাও গুড মোৰ থাকিবলৈ অসুবিধা নহ'ব আমি একেই মানুহ একে মানুহ মানে ময়ো গোস্বামী আপুনি গোস্বামী এক মিনিট আপুনি যে ক'লে থাকিবলৈ অসুবিধা নহ'ব মানে এইটো কাৰ ঘৰ আমাৰেই তেন্তে কেইমাহমানৰ বাবে আপোনালোকৰ ঘৰৰ মেম্বাৰ এজন বাঢ়িলে আজিৰে পৰা মই ইয়াতে থাকিম কি চৰি ছাৰ চৰি ইমান সাহস তোক জাল কৰি মোৰ কোম্পানীৰ শ্বেয়াৰ তই বেলেগক বিক্ৰী কৰ আৰু তুমি সকলো গম পাই মোক নকলা কিয় মই এক সলনি কৰিম বুলি ভাবিছিলোঁ হোৱাট দ্য হেল ইউ আৰ টকিং এইখন তোমাৰ ঘৰ তোমাৰ স্কুল এইটো মোৰ কোম্পানী হয় মোৰ তেজ মগৰে গঢ় দিয়া এটা কোম্পানী ইয়াক লৈ কোনোবাই হেতালি খেলিলে মই কিন্তু সহ্য নকৰিম কোন আছে তোৰ লগত নহ'লে কিন্তু মই পুলিচ মাতিম কোনো নাই মিছাকে মাতিছ কোন আছে বহুত প্ৰস্তাৱিত তই মোৰ বন্ধুত্ব দেখিছ শত্ৰু হলে কি কৰে চাবি গজেনৰ কোনো জেঠাইকৰ জীয়েক নাই বুলিয়ে কৈছে কি তেনেকৈ ক'ব নোৱাৰে মই লগ কৰিম তাক যি কৰে কৰক কিন্তু বাচি যাবলৈ নিদিও মই আপোনাক কোৰ্টৰ কোনো উকিলে যাতে আপোনাৰ কেছটো ল'ব নোৱাৰে কোৰ্টত কথা পাতিবলৈ মই এতিয়াই গৈ আছো মেডাম শুনকচোন কথাটো ভাল নকৰিলা মানৱ ফুকনটা আপুনিও সম্পৰ্কবোৰ গোটেই খেলি মেলি কৰি পেলালা তুমি ফুকনটা মানৱ গোস্বামী আপোনাক ছাৰে মাতিছে থানালৈ
বেয়া নাপাব ছাৰ, ইয়াৰ ওপৰত মোৰ অকৰা খং এটা উঠি আছে। ভাবিছিলোঁ মানুহটো ভাল, ইয়াক ভাল পাবলৈ লৈছিলোঁ। ভাবিছিলোঁ এই ইয়াৰ ওপৰত অন্যায় কৰিছে।